তো নমস্কাৰ। আজি গুৱাহাটীত প্ৰায়ে আহি থাকোঁ, কিন্তু গুৱাহাটীত মানে কিছুমান ইমান ধুনীয়া চাবলগীয়া জেগা আছে, আৰু সেই ভাবি আজি লখৰা চাইডেদি সোমাই আহি আপোনালোক মই কিছুমান এনেকুৱা ধুনীয়া ধুনীয়া দৃশ্য মই মোৰ কেমেৰাত বন্দী কৰি আপোনালোকক দেখা আছোঁ মোৰ ফেচবুক চেনেলৰ জৰিয়তে আৰু ইউটিউবৰ জৰিয়তে। আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। প্ৰথমতে চাওক, কি ধুনীয়া এটা ভিউ দেখাই পাইছে আপোনালোকে ভিডিঅ'টো চাই, আৰু এইফালে যিমান পাৰোঁ সিমান মই আপোনালোকক দেখাৰ কাৰণে চেষ্টা কৰি আছোঁ। এইফালে চাওক কি ধুনীয়া জেগা, আৰু যিখিনি মই জুম কৰি দিছোঁ চাওক আপোনালোকে, মানে শ্বিলঙৰ নিচিনা চাওক। আৰু দেখাই আছোঁ, আৰু মোৰ লগত যি দুজনী মানে ভণ্টি আছে, মই আজি এনেকুৱা এটা প্লেনিং কৰিম, মানে গাড়ী যিখন গাড়ী লৈ আহিছোঁ চাৰিবাত মানে পৰি যাওঁ বুলি ক'ম, মানে কেনে হেন কৰে মানে আপোনালোকক মই দেখা আছোঁ। আহক। এটা কথা হ'ল নহয়, এইবাৰ পৰিয়াল না পানীত পৰিয়াল মানে কোনোটি পৰলাক মই গমেই নাপালোঁ নহয়। বেলেগ চাবি আৰু আছেনে? একপাতে গাড়ীটো নাই। দেখা কেনেকুৱা ভয় খাই গৈছে। নাই দা ভয় খাব নালাগে, এই এনে কৈছোঁ মই মানে এই গতিকে আপোনালোকে চিন্তা কৰক, মানে ছোৱালী মানুহবিলাক কেনেকুৱা চিনচিয়াৰ হয়নে নহয়, আমাক কৰি বহু গুণে চিনচিয়াৰ। ভাবকচোন, মই কৈছোঁ পানীত পৰি যাওঁ বুলি, কেনে মানে ভয় এটা খাই গৈছে। আৰে ভয়টো কৰিবই ভাই। বাবাৰ মন্দিৰ চাওক, মই অলপ জুম কৰি দেখাইছোঁ আপোনালোকক। তাতে আজি হৈছে সোমবাৰ, কিমান ধুনীয়া এটা পৰিৱেশ চাওক। আৰু মই আগৰ ফালে যোৱা নাই, নাযাওঁ এইফালে, আৰু কি সুন্দৰ কৰি মানে জগৰ কৰি আছে কি। আৰু সেইকাৰণে এই পানীখিনি নখচোঁ, কাৰণ এই পানীখিনিত মানে প্ৰসাদ ধুব পানীখিনি খচোঁ, গতিকে আমাৰ এটা গাত পাপ এটা লাগি যাব। গতিকে তাতে কি ধুনীয়া কৰি আঞ্জা কৰি আছে, অলপ জুম কৰি দেখাইছোঁ আপোনালোকক। মানে আজি ফাৰ্ষ্ট টাইম নেকি? হা, ঠিক আছে, বঢ়িয়া। আৰু এই বাইদেউ এটা আহি আছে এইফালে পৰা, চাওক কি ধুনীয়া, বহুত ধুনীয়া লাগছে। আৰু তো ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যিবিলাকে দেখছি আগতে, যিবিলাকে দেখা নাই এই গাঁওঘুৰিত আহক। হয় হয়, আজি সোমবাৰ, আজি মহাদেৱৰ জন্মদিন ওচৰতে। তো যিয়ে নহওক, বাইদেউহঁতেৰে লোকেল আৰু বহুত ভাল লাগছে। বাইদেউহঁতক দেখা পালোঁ। তো ঠিক আছে, আজি ভিডিঅ'টো ইমানতে ধুনীয়া কৰি বাই বাই দিলোঁ। জয় অসম, জয় জুবিন দা।